প্ৰতিজনী ছোৱালীয়ে সকলো পোৱাৰ মাজতো সিহঁতৰ ডাঙৰ আশাটো হ'ল এজন দায়িত্ববান স্বামী পোৱা, যিজন স্বামীয়ে স্ত্ৰীক শাসন কৰিব, আকৌ আদৰো কৰিব। যিজন স্বামীয়ে স্ত্ৰীৰ ওপৰত অভিযান কৰিব ঠিকেই, কিন্তু বেছি সময় থাকিব নোৱাৰিব। যিজন স্বামীয়ে স্ত্ৰীৰ লগত কাজিয়া কৰিব, কিন্তু অৱশেষত আকৌ স্ত্ৰীক বুকুত টানি ল'ব। যিজন স্বামীয়ে স্ত্ৰীক কন্দুৱাব ঠিকেই, কিন্তু স্ত্ৰীৰ এটোপাল চকুৰ পানী মাটিত পেলাব নিদিব। যিজন স্বামীয়ে স্ত্ৰীক খোৱাৰ সময়ত ক'ব, দুখন প্লেট কিয়, মই তোমাক খুৱাই দিম। যিজন স্বামীয়ে কেতিয়াও স্ত্ৰীক অবিশ্বাস নকৰিব, কাৰণ স্ত্ৰীয়ে বিশ্বাসৰ চাদৰেৰে সকলো সময়ত বান্ধি ৰাখিব। বিয়াৰ পিছত এজনী স্ত্ৰীয়ে স্বামীৰ পৰা বহুত বস্তু নোখোজে, কেৱল স্ত্ৰীয়ে বিচাৰে পুৱাই স্বামী কামত যোৱাৰ সময়ত স্ত্ৰীৰ কপালত মৰম লগা এটি চুমা দি যাব। দুপৰীয়া কেৱল এবাৰ স্ত্ৰীক ফোন কৰি সোধক স্ত্ৰীয়ে কিবা খালে নে নাই। স্ত্ৰীক গোটেই দিন সময় দিব নোৱাৰিলেও অন্ততঃ ৰাতি 1 ঘণ্টা সময় স্ত্ৰীৰ কাষত বহি হাতত হাত ধৰি গল্প কৰিব। যদি ছোৱালীজনীৰ কাৰণে আপুনি আনন্দিত হয়, তেনেহ'লে তাইক অন্ততঃ আই লাভ ইউ বুলি ক'ব লাগে। আকৌ যদি কেতিয়াবা আপোনাৰ কাৰণে ছোৱালীজনীৰ কোনো কষ্ট হয়, তেনেহ'লে তাইক বহুতবাৰ নহয়, এবাৰ চৰি বুলি ক'লেই সুখী হ'ব। এয়াই হ'ল সিহঁতে বিচৰা বস্তু। আচলতে স্ত্ৰীয়ে বিচৰা কিছুমান বস্তু আমিবোৰে পূৰণ কৰিব নোৱাৰোঁ। বুজিব নোৱাৰোঁ স্ত্ৰীয়ে বিচৰা বস্তুবোৰক। আমাক লৈ সিহঁতে কিমান সপোন দেখে, বুজিব নোৱাৰোঁ। ছোৱালীবোৰক বুজিবলৈ চেষ্টা কৰক, সিহঁতৰ অনুভূতিবোৰক মূল্য দিবলৈ শিকক, সিহঁতক অলপ বেছিকৈ ভাল পাওক। দেখিব আপোনাৰ পৰিয়াল সুখেৰে পাৰ হ'ব। কাহিনীটো শুনি যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। হাঁহি থাকক, সুখত থাকক। ধন্যবাদ।